হেল্ল' গাইজ, আজি মই আপোনালোকলৈ গাহৰি পোৰা ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ফটোখনত যিমান ধুনীয়া দেখিছে, খাবলৈও সিমানেই টেষ্টি হৈছে। এদিন আপোনালোকে এই ৰেচিপিটো চাই বনাই খাই চাবচোন। প্ৰথমে মই গাহৰি মাংস লৈছোঁ আৰু এখন প্লেটত আদা, নহৰু, জলকীয়া, মান ধনিয়া, পদুনা আৰু নৰসিংহ লৈছোঁ। এতিয়া মই গোটেইখিনি পেষ্ট কৰি ল'ম। আপোনালোকৰ ওচৰত যদি একোৱেই নাথাকে তেতিয়াহ'লে আদা, নহৰু, জলকীয়া দিও আপোনালোকে পেষ্টটো ভালদৰে বনাই ল'ব পাৰে, কিন্তু নেমুটো লাগিবই। মই পেষ্টখিনি ধুনীয়াকৈ এতিয়া পিচি লৈছোঁ আৰু সকলোবোৰ জোখ অনুসৰিয়ে দিছোঁ। এয়া মোৰ পেষ্টখিনি এতিয়া হৈ গ'ল। পেষ্টখিনি মই গাহৰি মাংসত দি লৈছোঁ। আপোনালোকে কি ধৰণে বনায় মোক জনাবচোন কমেণ্ট বক্সত। এতিয়া মই এটা নেমু লৈছোঁ। নেমু মই গোটেইটো নিদিওঁ, এফাল মই চেপি দিম ৰসখিনি আৰু ভালদৰে চামুচ এখনেৰে পদুনা, জলকীয়া পিচি লোৱা পেষ্টখিনিৰ লগত নেমুখিনি ভালদৰে চামুচ এখনেৰে মিক্স কৰি ল'ম, ভালদৰে যাতে মাংসখিনিত গোটেইখিনি লাগি যায়। এতিয়া মই জোখ অনুসৰি নিমখ অলপ দিম আৰু ভালদৰে সানি 15 মিনিটলৈ ঢাকি ৰাখি থ'ম। আপোনালোকে দেৰিলৈকেও থ'ব পাৰে, মই 15 মিনিটৰ কাৰণেই ৰাখিছোঁ। এতিয়া কেৰাহীখন গৰম হ'বলৈ দিলোঁ, তাতে তেল দিছোঁ। তেলখিনি গৰম হ'বলৈ দিছোঁ। ইয়াত কিন্তু কোনো ধৰণৰ পিঁয়াজ ব্যৱহাৰ মই কৰা নাই। আপোনালোকে দিবও পাৰে, কিন্তু মই নিদিয়াকৈ এই ধৰণেই ভাল পাওঁ। এতিয়া মই মেৰিনেট কৰি থোৱা মাংসখিনি তেলত দি দিছোঁ আৰু কম গেছত আপোনালোকে ঢাকি ঢাকি ভাজি থাকিব। কম গেছত ভাজিব, নহ'লে লাগি ধৰিব আৰু মাংসটো নিসিজিব। এয়া এতিয়া মোৰ পানী ওলাবলৈ ধৰিছে। পানীখিনি শুকোৱালৈকে মই কম গেছত ভাজি থাকিম। মাংসখিনি মোৰ হৈ গ'ল। এতিয়া এখন চালনীত ভালদৰে পুৰি লৈছোঁ যাতে পোৰা গোন্ধটো ওলায় আৰু এতিয়া মোৰ মাংস হৈ গ'ল। আপোনালোকে কেনেকুৱা লাগে খাই মোক জনাবচোন।